Welcome to my YouTube channel Dorpon Vlogs. আজি আমাৰ স্কুলত প্ৰধান আচাৰ্য বিদায় হোৱা আছে। এতিয়া মই তালৈকে যাবলৈ ওলাইছো। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আমাৰ এতিয়া প্ৰধান আচাৰ্য যাবগে বহুত বেয়া লাগিছে। এতিয়া স্কুলত প্ৰধান আচাৰ্য বিদায় হোৱা পতা হৈছে। এয়া আমাৰ স্কুলৰ আচাৰ্যসকল। কৰ্মজীৱন আৰম্ভ কৰিব, সেই কৰ্মজীৱনৰ সুস্বাস্থ্য আৰম্ভ কৰিব পাৰে। এতিয়া আমি সকলো ছাত্ৰ ছাত্ৰীসকলে প্ৰধান আচাৰ্যক সম্বৰ্ধনা জনাবলৈ লৈছোঁ। এতিয়া আচাৰ্যক এখনে গামোচা আৰু শৰাই দি বিদায় সম্ভাষণ জনাইছোঁ। স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আচাৰ্যক বিদায় সম্ভাষণ জনাই আছে। শেষত এতিয়া আমাৰ 10ৰ দাদা বাসকলে আচাৰ্যক বিদায় সম্ভাষণ জনাইছে। শিশু বিদ্যা নিকেতনৰ শিশু আৰু ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা অৱসৰী প্ৰধান আচাৰ্য মাননীয় শ্ৰীযুত তুলেশ্বৰ শইকীয়াদেৱলৈ কৃতজ্ঞতা পত্ৰ। স্থান লম্বোদৰ বৰগোহাঁই শংকৰদেৱ শিশু বিদ্যা নিকেতন, ডিমৌ, শিৱসাগৰ। দিনাংক 29 মে 2024। শ্ৰদ্ধাস্পদ সেই চিৰনমস্য আচাৰ্য শিষ্যগণৰ শ্ৰদ্ধাপনা প্ৰাথমিক শিক্ষা আৰু পিছলৈ অসম বিদ্যাপীঠ চাবুৱাৰ পৰা হাইস্কুল শিক্ষান্ত কম চিন্তাৰে ৱাল মেগাজিনখন বনাইছে আৰু মেগাজিন সেইটো টানি দিলে হ'ব বুলি কৈছে। এতিয়া আচাৰ্যক বিদায় দি ঘৰলৈ যাবলৈ ওলাইছোঁ।